ধৰি লোৱা ঘৰখনত যেতিয়া দুজন ল'ৰা থাকে, এজন ডাঙৰ আৰু আনজন সৰু, আৰু ডাঙৰজনে যেতিয়া বেলেগ হৈ খায় আৰু সৰুজনৰ লগত মা দেউতা থাকে, সেই মুহূৰ্তত যেতিয়া দেউতাকজন ঢুকায়, তেতিয়া ঘৰখনৰ সমস্ত দায়িত্ব যেতিয়া তোমাৰ ওপৰত আহিব, তেতিয়া গম পাই ঘৰখন চলোৱা কিমান কঠিন। গতিকে সকলো দেউতাই ভালে থাকক আৰু দেউতা থাকোঁতে দেউতাৰ মৰ্যাদা দিব শিকক, নহ'লে দেউতা ঢুকোৱাৰ পিছত বহুত অসুবিধা হৈ পৰে। এখন ঘৰ চলোৱা দেউতাজনে গম পায় এখন ঘৰ চলোৱা কিমান কঠিন। আৰু মোৰ ক্ষেত্ৰতে কৈছোঁ, মোৰ দেউতা নাই, মই গম পাইছোঁ এখন 5জনীয়া ঘৰ চলোৱা মোৰ কাৰণে কিমান কঠিন হৈ পৰিছে।